সো ফ্ৰেণ্ডছ ভিডিঅ'টো ক্লিক কৰিছে গম পাইছোঁ আপোনালোকে ভিডিঅ' বনাব পৰা নাই সো আজি মই এইটো ভিডিঅ'ত এনেকুৱা এটা ইজি ট্ৰিক ক'ম যদি কেনেকৈ আপোনালোকে PDF বনাব পাৰিব যিকোনো ডক ফাইল বা যিকোনো JPG ফাইল PDF ফৰ্মেটত কেনেকৈ বনাব আজি মই এই ভিডিঅ'ত ক'ম সো হেল্ল' ফ্ৰেণ্ডছ মোৰ নাম আপোনালোকে চাইছে টেক ফৰ অসম সো ফ্ৰেণ্ডছ দেৰি নকৰি মই মোৰ লেপটপৰ স্ক্ৰীনত দেখাই আছোঁ কেনেকৈ আপোনালোকে অনলাইন PDF ফাইল এটা বনাব পাৰিব একদম ইজিলি সো ফ্ৰেণ্ডছ এই মোৰ লেপটপৰ স্ক্ৰীন আৰু মই দেখাই আছোঁ কেনেকৈ কি কৰে তো প্ৰথমতে তোমালোকে ক্ৰম ব্ৰাউজাৰত গৈ পেলাই fileconverteronline.com সাৰ্চ কৰি ল'ব লাগিব তাৰপিছত প্ৰথম যোনটো লিংক আহে তাতে ক্লিক কৰিবা য'ত লিখা থাকিব fileconverteronline.com কেতিয়াবা এইটো তলত সেকেন্ড লিংকত থাকিব পাৰে ফাৰ্স্ট লিংকত থাকিব পাৰে ঠিক আছে সো তেনেকৈ চাই লওক ভালকৈ সো লিংকটো ক্লিক কৰাৰ পিছত এনেকৈ এখন উইন্ডো ওপেন হ'ব তাৰতে দেখিব পাৰিছা লিখা আছে কনভাৰ্ট ফাইল অনলাইন ফৰ ফ্ৰী আৰু তাৰ তলত লিখা আছে ব্লু কালাৰত চুজ ফাইল ঠিক আছে তাতে ক্লিক কৰিবা সো ক্লিক কৰি পেলাই এটা তোমাৰ ফাইলটো চুজ কৰি ল'বা চুজ কৰি ওপেন কৰি ল'বা তাৰ পিছত তলত দেখিব পাৰিছা চুজ ফাইল টাইপ বুলি সো যদি তুমি ডক ফাইলৰ পৰা PDF বনাব বিচাৰিছা তেনেহলে এটা PDF সিলেক্ট কৰিবা আৰু যদি PDFৰ পৰা ডক ফাইল কৰিব বিচাৰা তেনেহলে ডক ফাইল সিলেক্ট কৰিবা সো যোনটো ফৰ্মেটত লাগে সেইটো ফৰ্মেটত সিলেক্ট কৰি ল'লে হ'ল তাৰ পিছত ষ্টাৰ্ট কনভাৰ্টিঙত ক্লিক কৰিলে তোমাৰ ফাইলটো ডাউনলোড হৈ যাব ঠিক আছে সো এইখিনি আছিল ফ্ৰেণ্ডছ যদি ভিডিঅ'টো চাই ভাল পালে প্লিজ এটা লাইক কৰি দিব যদি চেনেলটো নতুনকৈ আহিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লগ পাম নতুন ভিডিঅ'ত তেতিয়ালৈ বাই বাই জয় আই অসম